আছোঁ জুবিকোপালৈ যিহেতু মেহন্দা আহি পেলাই আমাৰ এই জাগা দুজন আৰু ইয়াত পূৰা মটৰলক বনোৱা ব্যস্ত হয় 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 আহি পালোঁ আমি জগিকোপাৰ অশোকা অষ্টমীলৈ তো ইয়াতে বৰ্তমান মেহন্দা গাড়ী পাৰ্কিং কৰি আছে আৰু কিছু সময়ৰ পিছতে আপোনালোকক ইয়াৰে দৃশ্য দেখুৱাম তো চাই থাকক ভিডিঅ' আৰু দিগম ভাই আছে তো দিগম ভাই গাড়ী পাৰ্কিং কৰি থ'লে আৰু আমাৰ প্ৰায় কেনেকুৱা বহুত বেছি ভাল লাগিব গা ধুব পবিত্ৰ সপ্তাহ একদম মজা যাতে মনৰ আশা পূৰ্ণ হয় তাকে কামনা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ দিছোঁ সেয়েহে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই থাকিব তেতিয়াহ'লে ব্লগ মেইন ঘাটলৈ যাওঁ মানুহ চাই লওক না মানুহ বৰ্তমান আহিছোঁ খিচিৰি খাবলৈ আৰু ইয়াৰ মানুহ চাওক না কিমান একদম ভিৰ এয়াই হৈছে জগিকোপাৰ অশোকা অষ্টমী তো চাই থাকক আপোনালোকে ভালদৰে গৈ আছোঁ খিচিৰি খাবলৈ কি লাইন নালাগে এয়া চাওক লাইন একদম পাৰ হ'ব লাগে আহিছোঁ খিচিৰি খাবলৈ তো দাদা আজি কেনেকুৱা অনুভৱ ভাল লাগিছে বহুত ভাল লাগিছে ৰাইজক চলি থাকিব নন ষ্টপ চলি আছে নন ষ্টপ আৰু এতিয়া বহুত সময় লাইন ধৰাৰ পিছত পাই গ'লোঁ খিচিৰি আৰু এতিয়া খিচিৰি খাই আছোঁ এয়া মানস ভাই কেনেকুৱা অনুভৱ মানস একদম মজাকে চাওক মিডিয়াৰ মানুহ তো ফাইনেলি গাইছ ইয়া চলা থলা খুলি ৰেডি এতিয়া বলক গাঁও ধুবলৈ যাওঁ তো চাই থাকক ভিডিঅ' আৰু বৰ্তমান ধুলু দিয়ক গাঁও এয়াই হৈছে অশোকা অষ্টমী জগিকোপা তো চাই থাকক এয়া ব্ৰহ্মপুত্ৰ নদী একদম পুৰা একদম মজাকে হুলস্থুল ইয়াৰ দিগম ভাই আছে দিগম ভাই কেনেকুৱা অনুভৱ কেনেকুৱা লাগিল গা ধুই একদম মজা না একদম মজা একদম পুৰা গা ধুই তো ফাইনেলি এতিয়া গাইছ আমাৰ ষ্টাৰ্ট হৈ গ'ল এতিয়া গৈ আছোঁ আমি SDR বাহিনীৰ আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী আপোনালোকে চাই থাকক একদম মজাকে আৰু এয়া হৈছে বৌ আৰু নয়নদা হেল্ল' অসম ফেমিলি তো গৈ আছোঁ ইয়াকে এয়াই হৈছে ব্ৰহ্মপুত্ৰ নদী তো আপোনালোকে চাই থাকক একদম মজাকে গৈ আছোঁ পুৰা ধামাকাদাৰ আৰু মেলি চাওঁতে দেখিলোঁ যে তোমাকে গৈ আছোঁ ইয়াৰ নয়নদা ভিডিঅ' বনাত একদম পুৰা বেষ্ট তো চাই থাকক এয়া দিগম ভাই কেনেকুৱা অনুভৱ সকলোৱে ৰেডি গৈ আছোঁ ইয়াৰ SDR বাহিনীৰ মাজত একদম মজা আৰু ইফালে এখন মেলা চলি হৈছে আৰু আপোনালোকে যিটো দেখিছে সেইটো হৈছে দুৰ্গনাথ পাহাৰ তো আপোনালোকে যদি কেতিয়াবা ইয়াতে অহা নাই তেতিয়াহ'লে আহি
দাড়ি কুহুৰি গাইজ হেল্ল' তো দাদা আজি কেনেকুৱা অনুভৱ ৰাতিপুৱাৰ পৰা কৰি আছো আৰু ডিউটি আৰু হয় হয় 4টা বজাৰ পৰা হয় হয় এই আৰু দাদা একদম মজা না তো দাদা আপোনালোকে কেতিয়াৰ পৰা এনেকুৱা ডিউটি কৰি আছে ৰাতিপুৱা 4টা পৰা ৰাতিপুৱা 4টাৰ পৰা ইয়াতে এনেকুৱা সাগৰৰ পানী লুনিয়া নয়না ধুনীয়া সাগৰৰ পানী লুনিয়া ডাঙৰ মানুহ আছে ভালকে লাহে গাইজ লাইফত মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা উঠিব পাম যি তো আজি বিশেষ মেউণ্ডাৰ কাৰণে উঠিবলৈ পাইছোঁ ভাই কেনেকুৱা অনুভৱ ফাৰ্ষ্ট টাইম নহয় ছেকেণ্ড টাইম মোৰ একচুৱেলি হৈছে ফাৰ্ষ্ট টাইম যদি ইয়াতে আগু যদিও মানে ইয়াত উঠিব নাখায় পুৰা মজাকে মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা উঠিব পাম যি তো আজি বিশেষ মেউণ্ডাৰ কাৰণে উঠিবলৈ পাইছোঁ ভাই কেনেকুৱা অনুভৱ ফাৰ্ষ্ট টাইম নহয় ছেকেণ্ড টাইম মোৰ একচুৱেলি হৈছে ফাৰ্ষ্ট টাইম যদি ইয়াতে আগু যদিও মানে ইয়াত উঠিব নাখায় পুৰা মজাকে পুৰা স্পীড পুৰা একদম স্পীড পুৰা একদম এক্সাইটেড পুৰা গৈ আছোঁ ইয়াত ব্ৰহ্মপুত্ৰ নদী আৰু এয়া হৈছে নৰনাৰায়ণ সেতু জগিখোপা মাৰো বুটে মাৰো বহুত আচ্ছা লাগ ৰहा है মজাকে আৰু এইপিনে দি হৈ আছে আগৰ এটি তামাম ভিডিঅ' সৈতে আমি আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ইউটিউব চেনেল এইবাৰ ভিডিঅ' লাষ্টতে তো গাইজ আমি ইয়াৰ অষ্টমীত আহি তৰুণীদাক লগ পালোঁ আৰু এয়া তৰুণীদাহঁতে বৌ তো বৌ আৰু তৰুণীদা কেনেকুৱা অনুভৱ মানে দাদা বহুতে ভাল লাগিল গতিকে মানে পইচা দাদা পইচাও পাইছোঁ সেইকাৰণে ভাল লাগিল দাদা আৰু এতিয়া যিহেতু বিহুৰ বতৰ প্ৰগ্ৰামত আপোনালোকে জইন কৰিছেনে মানে দাদা এতিয়া জইন আজি মানে বাসন্তী পূজাৰ ফাংচন আছে আৰু লগতে যদি অলপমান ৰাইজক গুণগুণাই কিবা কোৱা মই অলপ গুণগুণাই দিব আৰু ৰাইজেও ভাল পায় এটা গান হ'ব নেকি হ'ব নমস্কাৰ মই অষ্টমীৰ বতৰ কুমলীয়া নহবা অষ্টমীৰ বতৰ হিয়াৰ মৰম পাবা অষ্টমীৰ বতৰ মুখলে চাই ল'বা বুকুৰ মাজতে হিয়া জুলি লৈ ল'বা লগ পাই বহুত ভাল লাগিল দাদাকো লগ পাই ভাল লাগিল আৰু এয়া দিগম ভাই আপোনালোকে আপুনি যিহেতু চিনি নাপায় এয়া হৈছে আমাৰ শ্ৰেষ্ঠ গায়িকা বহলপুৰৰ তৰুণী নাথ নমস্কাৰ নমস্কাৰ মানে অলপ কালেকশ্যনৰ কাৰণে আহিছিলোঁ খাইছোঁ আৰু অলপ ৰাইজৰ আশীৰ্বাদ হ'লে পাম লগতে তাক কিবা ভুল হ'লে নাই তো ব্ৰহ্মপুত্ৰ নদীক বাই বাই দি এতিয়া আমি গৈ আছোঁ দুৰ্দনাথ পাহাৰলৈ সেয়েহে ভিডিঅ'টো ভালদৰে চাই থাকক আৰু এয়া আজি দিগম ভাই কেনেকুৱা লাগিল মজা ভাই মজা তোৰ বঢ়িয়া মনজিত ভাই থেংক ইউ দাদা বৌ বাই বাই মঞ্জি থেংক ইউ